নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা খুবেই জৰুৰী খবৰ। আৰু 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে এতিয়া প্ৰতিবাদ কৰা দেখা গৈছে আৰু তেওঁলোকে ফেচবুক, টুইটাৰ আৰু ইউটিউবত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ সিলেবাস কমপ্লিট কৰিবলৈ শিক্ষা সংসদে যি সময় ধাৰ্য কৰি দিছিল সেয়া যথেষ্ট নহয় বুলি প্ৰতিবাদ কৰা দেখা গৈছে। উল্লেখযোগ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ডিচেম্বৰ মাহত 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ বাবে ৰুটিন প্ৰকাশ কৰিছিল আৰু 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব অহা 20 ফেব্ৰুৱাৰীৰ পৰা। আৰু এতিয়া 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পৰীক্ষাৰ্থীসকলে দাবী জনাইছে যে অসম শিক্ষা সংসদে যি সময়সূচী তেওঁলোকৰ বাবে ধাৰ্য কৰিছিল সেয়া যথেষ্ট নহয় আৰু তেওঁলোকে ইউটিউব, ফেচবুক আৰু টুইটাৰত ব্যাপক হাৰত প্ৰতিবাদ কৰা দেখা গৈছে। উল্লেখযোগ্য যে 2022-23 বৰ্ষৰ একাডেমিক ইয়াৰ আৰম্ভ হৈছিল আগষ্টৰ পৰাহে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ 6ৰ পৰা 7 মাহ সময় পাইছে অধ্যয়ন কৰিবলৈ। আৰু এতিয়া 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পৰীক্ষাৰ্থীসকলে দাবী জনাইছে যে তেওঁলোকে যি 6 আৰু 7 মাহ সময় শিক্ষা সংসদৰ ফালৰ পৰা পাইছে, এই 6-7 মাহত তেওঁলোকৰ সম্পূৰ্ণ চিলেবাছ কমপ্লিটেই নহয়। অৰ্থাৎ 6-7 মাহত ছায়েন্সৰ কেইবাটাও প্ৰকাৰৰ চিলেবাছ থাকে, যেনে প্ৰেক্টিকেল আৰু অন্যান্য বিষয়ৰ চিলেবাছ থাকে ছায়েন্স ষ্টুডেণ্টছৰ, আৰু সেয়েহে তেওঁলোকৰ চিলেবাছ কমপ্লিট নহয় বুলি কয় 6-7 মাহত। যাৰ ফলস্বৰূপে 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পৰীক্ষাৰ্থীসকলে ফেচবুক, ইউটিউব, টুইটাৰত ট্ৰেণ্ড চলাইছে যে তেওঁলোকৰ এক্সামটো অলপ পিছুৱাই দিব লাগে, অৰ্থাৎ পষ্টপ'ন কৰি দিয়াৰ দাবী উত্থাপন হৈছে 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম। এই সন্দৰ্ভত শিক্ষা সংসদৰ ফালৰ পৰা একো স্পষ্টীকৰণেই দিয়া নাই। শিক্ষা সংসদৰ ফালৰ পৰা কোৱা হৈছে যে 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ছাত্ৰ-ছাত্ৰীসকলৰ চূড়ান্ত পৰীক্ষা 20 ফেব্ৰুৱাৰীত এই কাৰণে অনুষ্ঠিত কৰা হৈছে যাতে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, অৰ্থাৎ এণ্ট্ৰেন্স পৰীক্ষাত যাতে কেন্দ্ৰত যি এণ্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাত যাতে অৱতীৰ্ণ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম অলপ আগতীয়াকৈ অনুষ্ঠিত কৰিছে। 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পৰীক্ষাৰ্থীসকলে এতিয়া প্ৰতিবাদ কৰা দেখা গৈছে, কিয়নো অসম শিক্ষা সংসদৰ ফালৰ পৰা যি ৰুটিন প্ৰকাশ কৰা হৈছিল ডিচেম্বৰত, সেই ৰুটিনত 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম অনুষ্ঠিত হ'ব 20 ফেব্ৰুৱাৰীত, আৰু তাকে লৈ এতিয়া প্ৰতিবাদ কৰা দেখা গৈছে। ফেচবুক, টুইটাৰ, ইউটিউবত ব্যাপক হাৰত প্ৰতিবাদ কৰিছে HS ষ্টুডেণ্টছে, আৰু তেওঁলোকৰ দাবী শিক্ষা সংসদে তেওঁলোকক যি সময় দিছে অধ্যয়ন কৰিবলৈ, চিলেবাছ কমপ্লিট কৰিবলৈ যি সময় দিছে সেয়া যথেষ্ট নহয়। উল্লেখযোগ্য যে 2022-23 বৰ্ষৰ একাডেমিক ইয়াৰ আৰম্ভ হৈছিল আগষ্টৰ পৰা, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ 6ৰ পৰা 7 মাহ সময়হে পাইছে অধ্যয়ন কৰিবলৈ। আৰু ছাত্ৰ-ছাত্ৰীসকলে কয় যে 6 আৰু 7 মাহত চিলেবাছ কমপ্লিটেই কৰিব নোৱাৰে। আৰু ছায়েন্সৰ ষ্টুডেণ্টছে কয় যে তেওঁলোকৰ প্ৰেক্টিকেল আৰু অন্যান্য বিষয়ৰ চিলেবাছো থাকে, যাৰ বাবে তেওঁলোকে 6 আৰু 7 মাহৰ ভিতৰত এই সম্পূৰ্ণ চিলেবাছ কমপ্লিটেই কৰিব নোৱাৰে। এতিয়া 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পৰীক্ষাৰ্থীসকলে অসম শিক্ষা সংসদ তথা ৰণোজ পেগুক কাতৰ অনুৰোধ কৰিছে যে তেওঁলোকৰ পৰীক্ষাটো অলপ পিছুৱাই দিব লাগে, অন্যথা তেওঁলোক ব্যাপক চিন্তাত পৰিছে। উল্লেখযোগ্য যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব 3 মাৰ্চৰ পৰা। তাৰ বিপৰীতে 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব 20 ফেব্ৰুৱাৰীত। আৰু অসম শিক্ষা সংসদে যোৱা বছৰৰ ডিচেম্বৰত প্ৰকাশ কৰিছিল সময়সূচী। আৰু 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এই সন্দৰ্ভত অসম শিক্ষা সংসদ তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে একো স্পষ্টীকৰণ দিয়া নাই। তাৰ বিপৰীতে ৰণোজ পেগুৱে স্পষ্টভাৱে কয় যে যি সময়সূচী শিক্ষা সংসদে ধাৰ্য কৰিছে সেইমতেই পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অধ্যয়ন স্থগিত নাৰাখি নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ অনুৰোধ জনায় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে।